নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই থাকক কৃষ্ণনগৰৰ বাসিন্দাসকলে কেনেকৈ জগদ্ধাত্ৰী পূজাৰ বাবে সাজু কৰি তুলিছে। এই জগদ্ধাত্ৰী পূজা হৈছে কৃষ্ণনগৰৰ এটা বিখ্যাত পূজা, আৰু এই পূজাই প্ৰথম কৃষ্ণচন্দ্ৰ ৰজাই উদযাপন কৰিছিলে। তাৰ পিছৰে পৰা যুগ যুগ ধৰি বছৰ বছৰ ধৰি জগদ্ধাত্ৰী পূজা উদযাপন কৰা হৈ আছে কৃষ্ণনগৰত। আৰু কৃষ্ণনগৰৰ বিখ্যাত পূজাই হৈছে জগদ্ধাত্ৰী পূজা। বিশেষ আকৰ্ষণীয় পূজা হৈছে জগদ্ধাত্ৰী পূজা। আপোনালোকে আহক কৃষ্ণনগৰত এবাৰ আহি জগদ্ধাত্ৰী পূজা চাই যাওক। মোৰ বিশ্বাস যে আপোনালোকৰো ভালে লাগিব।